শুভ প্ৰভাত সকলোকে। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভণি কৰিলোঁ, কাৰণ আজি এটা বিশেষ দিন আছে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। মই ব্লগটো প্ৰথমতে আৰম্ভণি কৰি লওঁ আজি। ব্লগটোনো কি দেখুৱাৰ আগতে মই দীপাঞ্জলি দেৱী, মোৰ ইউটিউব চেনেল দীপাঞ্জলি দেৱী অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। এইফালে বায়ে পূৰা চাদৰ। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু ভালে আছে। ভগৱানে ভালে কুশলে ৰাখক আপোনালোকক। আজি এটা আমাৰ গাঁওখনৰ বিশেষ দিন। এই দিনটোৰ কাৰণে আমাৰ গাঁৱৰ যুৱকসকলে সৰু পৰালৈ ডাঙৰ প্ৰতিজন যুৱকে প্ৰতিজন ল'ৰাই বহুতখিনি কষ্ট কৰিছে, যথেষ্ট কষ্ট কৰিছে। কষ্টৰ ফলত আজি এই দিনটো আহি পাইছে, অৰ্থাৎ মাঘী পূৰ্ণিমা। মাঘী পূৰ্ণিমা ফেব্ৰুৱাৰী 4, 5, 6 আৰু অসমীয়াৰ 20, 21, 22। আজি এই 3টা তাৰিখত এই 3দিনীয়া কাৰ্যসূচী লৈ পেলাই আমাৰ শ্ৰী শ্ৰী দীঘলী লেঙেৰা মাগুৰী সত্ৰৰ মাঘী পূৰ্ণিমা 4ৰ্থ বাৰ্ষিক উদযাপন কৰা হ'ব। প্ৰতিষ্ঠা দিৱস, 4ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আশা কৰিছোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টো চাই বহুত বেছি ভাল পাব। গতিকে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু আপোনালোকে আমাৰ গাঁওখনৰ কেনেধৰণৰ আজি এই দিনটো প্ৰতিষ্ঠা দিৱসটো পালন কৰা হয়, কিমানখিনি কষ্ট কৰিছে আমাৰ গাঁৱৰ ল'ৰাখিনিয়ে, যুৱকসকলে, সৰু পৰা ডাঙৰসকলে। আপোনাৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি দেখাই যাম কেনেধৰণে কি কৰা হয়। আৰু আজি আমাৰ গাঁৱৰ এই আজি আমি কামত লাগিছোঁ দেই। আজি আমাৰ হেৰি আছে, কি বুলি কয়, শোভাযাত্ৰা আছে। আৰু শোভাযাত্ৰাৰ কেনেধৰণে কি কৰা হয় আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাব দেই। শোভাযাত্ৰাত যাবলৈ আমি পূৰা ৰেডি হৈ গ'লোঁ। বা কিন্তু এতিয়াও গা ধোৱা হোৱাই নাই, তাই গা ধুয়ে আছে অথনিৰ পৰা, হোৱাই নাই। এইফালে চাওক, মা শোভাযাত্ৰাত যাব যে পূৰা নেইল পেইণ্ট কৰি লৈছে। চাওঁ আঙুলিকেইটা, কালাৰকেইটা ক'ব দেই কেনেকুৱা লাগিছে কালাৰটো। বাইদেউৰ পৰা একদম ষ্টাইল কৰিছে। শোভাযাত্ৰাত ট্ৰেক্টৰত উঠি যাব যে। জয় হিন্দ। আমি ওলাই হৈ গ'ল। এইফালে জেদ কৰি আছে, আইতাকে দাঙি নিব লাগে, সেইকাৰণে সি পিছলৈ গৈছে। তুমি থাকা, আমি যাওঁ। ওলাই আহি ৰাস্তা পোৱাই নাই, কিন্তু তামোলৰ ওলালে দেই থুনা। যোৱাকালি ৰাতিয়ে কাটি কুটি একদম পূৰা তামোলৰ থুনা ৰেডি কৰি থৈছে দেই। তামোল দেইছে খাবলৈ ট্ৰেক্টৰ। চাধা টেমাও লৈ লৈছে। এইফালে আইতাকে নহ'ল আৰু জেদত লৈ ল'লে। তেনেহ'লে ব'লক যাওঁ, শোভাযাত্ৰা কেনেকৈনো আৰম্ভণি হয় অকণমান যদি পাৰোঁ দেখুৱাব চেষ্টা কৰিম দেই। এনেদৰে সকলোৰে ঘৰত একোখনকৈ আগফালে গামোচা বান্ধি দিয়া হৈছে। সকলোৰে ঘৰত হৈছে, গাঁৱৰ প্ৰত্যেককেইখন ঘৰতে বান্ধি দিয়া হৈছে। এয়া এজন এজনকৈ আৰু দুজন আইতা লগ পালোঁ, আৰু লগতে সৰু বাবুও আহিছে। একেলগে সকলোৱে আৰু পাম বাটত লগ। ইফালে ট্ৰেক্টৰবিলাকো আহি আছে লাহে ধীৰে কৰি। গৈ থাকোঁচোন বাৰু, আৰুনো কাক কাক লগ পাওঁ দেখুৱাম বাৰু। এয়া আহি পাই গ'লোহি আমি শ্ৰী শ্ৰী লেঙেৰা মাগুৰী সত্ৰ। এইখন হৈছে আমাৰ দ্বিতীয় গেট। প্ৰথম গেটখন এইখিনিতে থাকিলে, এইখন দ্বিতীয় গেট। আমি শ্বৰ্টকাট ৰাস্তা পোনালোঁ, পথাৰেদি পথাৰেদি আমি ৰাস্তা আহি গ'লোঁ। ৰাস্তা যিটো এইটো সেইফালেদি আহিলোঁ, পথাৰে শ্বৰ্টকাট পোনালোঁ। এয়া হৈছে সত্ৰৰে পুখুৰী। পানীখিনি অলপ আইৰণ আছে বাৰু। ইয়াত যিখিনি সূতা দেখিছে, এইবিলাক সূতা সন্ধিয়ালৈ ইয়াত চবতে চাকি জ্বলোৱা হ'ব। ই পৰিব ধুনু, পৰি যাবা। এইখন মেইন গেটখন আপোনালোকে হয়তো ধৰিব পৰা নাই, ওচৰলৈ গ'লে ধৰিব পাৰিব। মেইন গেটখন খুব ধুনীয়া লাগিছে। ভিতৰৰখিনিও দেখাবলৈ অকণমান চেষ্টা কৰিম। এইফালে শুনিছে, সত্ৰলৈ আহা নাহা লৈ পেলাই তৰ্ক চলি আহিছে দেই দুয়োগৰাকীয়ে। এইখন হৈছে মেইন গেটখন। এয়া মেইন গেট। এইফালে পতাকা উত্তোলন কৰিবৰ কাৰণে সাজু হৈছে। ইফালে দোকান। এইখন হৈছে মেইন ৰভাখন। এজোপা আহত গছৰ তলতে সকলো চাকি জ্বলাবলৈ ইয়াতে সুবিধা কৰি দিব।
এইখন সত্ৰখন গোখাই গোসাঁই আহিলোঁ। ইফালে ভাইটিহঁতে এয়া পূৰা বক্স উঠাই আছে গাড়ীত। অঁ মা এইজনী মা আছে থকা ভাইজনী মা ধুনু আইতা আছিলে যোৱা। এইফালে কিনো হৈছে অকণমান চাওঁ ন। এইখিনি চব কি ধুনীয়াকৈ সজাইছে। এইখিনি সন্ধিয়া দেখিবলৈ বেছি ভাল হ'ব। যেতিয়া লাইট জ্বলাই দিব তেতিয়া বেছি ধুনীয়া হ'ব দেখিবলৈ। এয়া দোকানৰ ব্যৱস্থা কৰা হৈছে। বলকচোন যাওঁ এপাক আপোনালোকৰ সত্ৰখন অকণ ভিতৰৰ পৰা দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। হয়, এইখনে হৈছে আমাৰ সত্ৰ। সত্ৰখন বহুত প্ৰমাণিত সত্ৰ হয়। অকণমান আশীষ লৈ লওঁ। মানুহখিনি সকলো সত্ৰৰ ফালে গৈছে, কিন্তু আমি সত্ৰৰ ফালৰ পৰা ওলাই আহি আছোঁ। কাৰণ কিয় জানেনে? ট্ৰেক্টৰত ছিট ল'বৰ কাৰণে আগতীয়াকৈ, নহ'লে মানে ট্ৰেক্টৰখিনি পুটুকতে ফুল হৈ যায়। অ'টোবিলাক থাকে, অ'টোত ভাল নালাগে, ট্ৰেক্টৰত বহি যাব বেছি ভাল লাগে। সেইকাৰণে আমি এইখিনি ওলাই আহি আছোঁ। যিখিনি এতিয়া আহিছে তেওঁলোকে ভিতৰৰ ফালে সোমাই গৈ আছে সত্ৰ দৰ্শন কৰিবলৈ, আৰু আমি ওলাই আহি আছোঁ ট্ৰেক্টৰত ছিট ল'বলৈ। এইফালে হাই লৈ গৈছে দেই। ওলাই গৈ আছোঁ ন, ট্ৰেক্টৰত উঠোঁগৈ। আমাৰ গাঁৱৰ শ্ৰী শ্ৰী দীঘলী লেঙেৰা মাগুৰী সত্ৰ যি আজি এইবাৰ ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিব। তো আমি এতিয়া যাবলৈ ওলাইছোঁ শোভাযাত্ৰাত। আমাৰ ট্ৰেক্টৰ এইফালে পিছফালে আপোনালোকে দেখি আছে, পূৰা ৰেডি হৈ আছে, পূৰা সকলো সাজু হৈ আছে। ৰাধা নেকি নে কৃষ্ণ কোনোবা এজন বহিব, আৰু কোন বহে ভালকৈ গম নাপাওঁ বাৰু। ওলাই আহি যেতিয়া বহিব তেতিয়াহে গম পাম। প্ৰত্যেকখন ট্ৰেক্টৰত এজন এজন ভাৱৰীয়া দিয়া হৈছে, শিশু ভাৱৰীয়া। চাই থাকিব এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ শোভাযাত্ৰা। আপোনালোকৰ শুভ হওক, আমাৰো শুভ হওক। আমাৰ গাঁৱলৈ আহক, আপোনালোকে আমাৰ সত্ৰখন দৰ্শন কৰক। আশা কৰিছোঁ আপোনালোকে আমাৰ সত্ৰ দৰ্শন কৰিব, এগছি বন্তি জ্বলাবলৈ নিশ্চয় আহিব। একদম লাষ্টত বহিছে, সাৱধান খৰি নপৰিলে হ'ল দেই। ইয়াত ভাৱৰীয়া বহুৱাব। ভাৱৰীয়া এতিয়াও পেইণ্ট কৰি আছে, হোৱা নাই। চাওঁ মুখখন গামোচা তলত। আমাৰ গাড়ী এডভান্স হৈ আছে, যোৱাহে কথা আৰু। এই গাড়ীখন আপোনালোকে যে দেখিবলৈ পাইছে, তাত এয়া পদুম ফুলৰ কাগজেৰে, কাগজ মানে ডাঠ কাগজৰ সহায়ত পদুম ফুল বনাই দিছে গাড়ীখন পিছফালৰ পৰা আৱৰি ধৰাকৈ। ওপৰত আপোনাৰ চিষ্টেম বনাইছে, তলত ফুল। ভিতৰত ভকত বহিছে, লগতে ভাগৱত পাঠত আছে। বহুত জেগা ঘূৰিবৰ কাৰণে লৈ যাব নোৱাৰি। 2-3খন গাঁও বা
গাড়ী গ'লে ভাল হৈ যাব নহয় আমনি লাগিছে আৰু তেনেকৈ থৈ দিয়ক শোভাযাত্ৰাত অহা সকলোৰে বাবে ট্ৰেক্টৰতে হওক বা অ'টতে যিসকল আছে মহিলা পুৰুষ ল'ৰা ছোৱালী যিসকল আছে সকলোলৈকে পেকেট লাঞ্চৰ যোগাৰ কৰা হৈছে পানী আহাৰ দিনটো শোভাযাত্ৰাত থকা সকলো ভিডিঅ' দিয়া সম্ভৱ হৈ নপৰে বহুত দীঘলীয়া যাত্ৰা এটা আছিলে ভাল লাগিল বহুত ভাল লাগিল যিসকল ল'ৰা ছোৱালী ডেকা সকলোৱে কষ্ট কৰিছিল তাৰ ফলটো বহুত ধুনীয়াকৈ পাইছে তেওঁলোকে আশা কৰিছোঁ আপোনালোকেও ভাল পাব ভিডিঅ'টো চাই নেক্সট দিনাখন ভাগৱত পাঠ আছিলে মাঘী পূৰ্ণিমাৰ দিনা ভাগৱত পাঠ কৰা হৈছিলে নগাঁৱৰ পৰা সৰু কণমানি এজন আহিছিল তেওঁ সুদূৰ নগাঁৱৰ পৰা আহি আমাৰ দীঘলী পাৰত ২ নং বৰপুখুৰী গাঁৱত আহি পেলাই তেওঁ ভাগৱত পাঠ কৰে তাৰে কিছু মুহূৰ্ত আপোনালোকলৈ বুলি আগবঢ়াম তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ মোৰ চেনেলটো নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আকৌ এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম বুলি আশা কৰোঁ